Good morning guys, welcome to my vlog channel. So এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনালোঁ। আজিৰ পৰা মোৰ যেটো ব্লগটো ষ্টাৰ্ট হৈছে ডেইলি ব্লগ। এতিয়া কমসে কম 6:32 মান হৈছে। আজি অলপ প্ৰথম ব্লগটোৰ বাবে সোনকালে উঠা হ'ল। আনকালে মই উঠো 8টা 8:30 বাজি যায় আৰু তেতিয়া উঠি পিনি একো কৰিবলৈ নহয়েই। আপোনাৰ মুখ চুখ ধুই চাহ খাওঁ মানে দোকান যাবলৈ হয়। তো এতিয়া 8:30 বাজিলে আৰু মোৰ দোকান যাবলৈ হ'ল। ভাত পানী খাই ৰেডি হ'ল। ইয়াৰ পৰা দোকান যাওঁ মোৰ লগৰ এটাৰ লগতে পৰা। আমাৰ ঘৰৰ ওচৰে হয়। সি মোৰ চাইডৰ দোকানখনতে থাকে। তেহেঁতে অলপ সোনকালে খোলে দোকান, সেইকাৰণে সোনকালে যাব লাগিব। আমাৰ 10টা বজাত খোলে, মই তাত গৈ পিনি অকণমান ৰখিব লাগিব গৈ পিনি 1 ঘণ্টামান। ইয়াৰ পৰা কমসে কম দোকানলৈ 4-5 কিলোমিটাৰমান হ'ব, তাৰ লগত বাইকত যোৱাৰ কাৰণে। কেতিয়াবা তাৰ প্ৰব্লেম হ'লে চাইকেলত যাবলগীয়া হয়। আহক সি, তাক ফোন মাৰিছিলোঁ, আহিছেহি। তাৰ আজি অহা অকণমান দেৰিয়ে হৈছে, তাক ফোন মাৰিছিলোঁ, এতিয়া আহিছেহি। বাই 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 বাই। তো এতিয়া দোকান পাই গ'লোহি। এইখন হৈছে কৃষ্ণ দোকান, য'ত সি থাকে। তাৰপাছত মোৰ দোকানখন ইয়াৰ চাইডলৈ আছে। এখন কৃষ্ণ দোকান, এখন আমাৰ দোকান। এখন 10টা বজাত খুলিব আমাৰ। এহেঁত অলপ সোনকালে খোলে কিতাপৰ দোকান কাৰণে। তো এতিয়া হৈছে 9:08 আৰু তেতিয়াৰ 1 ঘণ্টা ৰখিব লাগিব আকৌ আমাৰ দোকান খোলালে। তো আমাৰ দোকান খোলা হ'ল এতিয়া প্ৰায় 3:30 বাজিছে আৰু এতিয়া কামৰ পৰা অকণমান আজৰি হৈ পিনি বহিছোঁ দোকানত। মালিকো এফালে গ'ল। তো সেইটো ব্লগ মানে এনেকুৱা হৈছে, মই ওলাই যাব পৰা নাই ইয়াৰ পৰা, দোকানৰ পৰা ওলাই গৈ পিনি ক'ৰবাত ভিডিঅ' বনাব বুলি নহয়। তেনেকৈ নোৱাৰোঁ যাবলৈ, কাৰণ মই এক্সট্ৰা পাৰ্ট টাইম জব কৰি থকা নিচিনা হৈছে ইয়াত। মই ওলাই গৈ পিনি ক'ৰবাত ভিডিঅ' বনাব নোৱাৰোঁ গৈ পিনি। হ'লেও মই যি কৰি আছোঁ, যিমানখন হয় মই আপোনাক দেখাব চেষ্টা কৰিছোঁ। তো ইমান দিনে মই ভিডিঅ' বনোৱা নাছিলোঁ, 10-9 মাহমান হ'ল ইটো ভিডিঅ' আপলোড কৰাৰ পিছত। তো ইমান দিনে বনোৱা নাই, কাৰণ কি মই ইয়াত ভিডিঅ' বনাইছিলোঁ প্ৰথমতে। আপোনাৰ এটা ৰজাদিনীয়া মৈদাম আছে, আমাৰ এই খেমদৈ পুখুৰী যোনটো বনাইছিলোঁ তাৰ অকণমান আগলৈ আছে, চামগুৰি ৰাস্তাত আছে। তো তাৰ ভিডিঅ' বনালোঁ। তাৰপাছত মই গ'লোঁ গুৱাহাটীত গ'লোঁ। গুৱাহাটীতো আপোনাৰ 11-12টামান ভিডিঅ' বনাইছোঁ তাত। তাৰপিছত এডিট কৰিবৰ সময়ত যোনটো ছফ্টৱেৰত মই এডিট কৰোঁ, তাত এডিট কৰোঁতে গোটেই ছফ্টৱেৰটো ডিলিট হৈ গ'ল আৰু লগতে গোটেই ভিডিঅ'খিনি ডিলিট হৈ গ'ল মোৰ। তাৰপিছত সেইখিনি ভিডিঅ'টো আপলোড কৰিব নাপালোঁ ইউটিউবত, আৰু ভিডিঅ' বনাবলৈও মন নোযোৱা হৈছিলে। হ'লেও যি হ'ল সেইখিনি, এতিয়াতো সেইখিনি ঘূৰাই আনিব নোৱাৰোঁ। হ'লেও এতিয়া আপোনালোকৰ নতুনকৈ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। ভ্লগ মানে কি, এইটো মই বাহিৰত গৈ পিনি তেনেকৈ ভ্লগ বনাব নোৱাৰোঁগৈ, কাৰণ মোৰ দেওবাৰো ছুটি নাই। তো চাওঁ, যিমান পাৰোঁ ওলাই গ'লোঁ, আপোনালোকক যেনেকৈ পাৰোঁ মুঠতে ভিডিঅ' বনাম আৰু আপোনালোকৰ আগলৈ আনিম। মোৰ লাইফত কি হৈ আছে সেইবোৰ চব দেখাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকৰ মনোৰঞ্জনৰ বাবে কিছুমান কণ্টেণ্ট আনিম, যেনে কমেডি টাইপৰ কণ্টেণ্ট। তো আপোনালোকে ছাপোৰ্ট কৰিব অলপ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ সকলো ভিডিঅ' পায় আৰু মই অকণমান মটিভেট হওঁ অকণমান নতুন ভিডিঅ' বনাবলৈ। তো আপোনালোকৰ সহায়ৰ অবিহনেতো হ'ব নোৱাৰে এইটো। আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ছাপোৰ্ট কৰিব মোক। তো এতিয়া বাজিলে 7টা। সোনকালে 7টা বজাত দোকান বন্ধ কৰা হয়েই তেনেকৈ। এতিয়ালৈকে এইকেইদিন অলপ দেৰি হৈছে, গৰম দিন অকণমান দেৰিলৈকে মানুহবোৰ অহা যোৱা কৰে, সেইকাৰণে দোকান অলপ দেৰিকৈ বন্ধ কৰা হয়। তো এতিয়া 8টা বজালৈকে থাকিম চাগে। গুড মৰ্ণিং গাইজ, ৱেলকাম টু মাই আনাডাৰ নিউ ভিডিঅ'। তো কালি কি হ'ল যে মই কালি ঘৰলৈ যাব নোৱাৰিলোঁ, আৰু আপোনাৰ ভিডিঅ' লাষ্টত আকৌ দেখাব নোৱাৰিলোঁ, কাৰণ কালি মোৰ লগৰ যোনটোৰ লগত আহোঁ সি পাৰ্টি খাব গ'ল এফালে, আৰু মই তালৈ যাব নোৱাৰিলোঁ। ওচৰতে আমাৰ পেহী ঘৰ আৰু জেঠাই ঘৰে আছে, মই য'ত কাম কৰোঁ তাত। তো কালি তাত থাকি দিয়া হ'ল জেঠাই ঘৰত, আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট হ'ব। তো কালি ভিডিঅ'টো এতিয়া আপলোডিঙত লগাই দিম, প্ৰায় 8-9টামান বজাত আহি যাব ভিডিঅ'টো। তো আপোনালোকে চাই ক'ব, কমেণ্ট কৰিব প্ৰথম ব্লগটো কেনেকুৱা হৈছে।